ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি চাই থাকিব বাৰু কি কিনো কৰোঁ। আজি যিহেতু দেওবাৰ, ইহঁত ঘৰতে থাকিব, গতিকে আজি ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। চাই থাকিব। সকলোখিনি কাম কৰা হৈ গ'ল। এয়া ঘৰটো চাফা কৰিলোঁ। অকল দেহা বিচনাখন ভাল কৰিব আছে। তাই মানে পঢ়ি আছিলে, গতিকে এতিয়া গা ধুব গৈছে। অলপ পিছত তাই নিজে ভাল কৰিবহি আৰু সকলোখিনি হৈ গ'ল যিহেতু। এতিয়া বলক ডাইৰেক্ট পাকঘৰলৈ যাওঁ। ইয়াতো হৈ গ'ল সকলো কৰা। খিৰিকীত খুলি যাওঁ, ধুনীয়াকৈ ৰ'দটো আহিছে। দেহা গা ধুই আহিলে, চুলি মুখ শুনিয়াই আছে, ধৰিবই পৰা নাই। টিউশ্যন যাব এতিয়া, খাবলৈ সময় নহ'ব। মই ৰুটি ঘুগুনি বনাইছিলোঁ, খাব সময় আহি খাবা দিয়া ন, ওলাই থাকা। দেউতাকে দেহাক থ'ব লৈ গ'ল টিউশ্যনত থৈ মানে আকৌ মানে দোকানত যাব লাগিব, গতিকে একদম জল্দি লৈ গৈছে। তাৰপিছত মই আকৌ পাকঘৰত আহিলোঁ। এফালে ৰুটি বনোৱা হৈ আছিলে, বোপাক এটা দিলোঁ। তাৰপিছত মানে মই বনাই আছোঁ, বেলি বনাই আছোঁ আৰু বোপাক গৰমে খাবলৈ দিছোঁ। মানে তাৰ গাটো ইমান ভাল নাছিলে, সুখৰ উঠিছে। গতিকে সেই ৰুটি আৰু এনেকৈ চব্জি বনাই দিলে খুব ভাল পায় খাই, গতিকে ৰুটি ভাজি এনেকৈ বনাই দিলোঁ। তাৰপিছত ভাতটো অকণমান দেৰিকৈ বনাম আৰু আজি যিহেতু দেওবাৰ। ৰুটি লাগিব নেকি তোমাৰ? অঁ, ভাজি ভাল লাগিছেনে খাই? ভাজি দিমনে বাবা? বনোৱা হৈ গ'ল এইখিনি। এইফালে মই ৰুটি বনালোঁ, তাৰপিছত ইয়াতে এইখিনি মটৰ চব্জি ঘুগুনি আৰু এইখিনি চাটনি। এতিয়া আমি ধুনীয়াকৈ খাই লওঁ। খোৱা, খাই লোৱা। কেনেকুৱা লাগিছে? দেহা টিউশ্যনৰ পৰা আহি পেলাই তাইকো ৰুটি খাবলৈ দিলোঁ, ৰ'দতে বহি। ধুনীয়াকৈ ৰ'দ পৰি আছে এইখিনিতে। তাৰপিছত মই দুপৰীয়াৰ কাৰণে মানে অলপ মাছ আছিলে, তাকে পানীলাও দি চব্জি অকণ বনালোঁ আৰু চাটনি আছিলে, তেনেকৈয়ে এওঁক ভাত খাবলৈ দিলোঁ। ভাত খোৱাৰ পিছত মানে এওঁ মানে আজি অনলাইনৰ পৰা বস্তু এটা অৰ্ডাৰ দিছিলে বোপাৰ কাৰণে, খেলিবৰ কাৰণে। তাকে এইটো আজি আহিলে খেলাই পিনে দেখুৱাই আছিলে। মানে বলটো ৰছীডালত বন্ধা হৈ থাকে ন বাবা, সেই বলটো মানে এনেকৈ মাৰিব লাগে, আকৌ নিজে গুচি আহে এনেকৈ। তাকে দেখুৱাই আছিলে তাক খেলিবলৈ। তাৰপিছত দেহাই গম পাই, তাই কিতাপ পঢ়ি আছিলে, তাইও ওলাই আহিলে খেলিবৰ কাৰণে। তাইও দুপাকমান মাৰি চালে। এইবাৰ আকৌ এওঁ দেখুৱাই আছে আৰু কেনেকৈ খেলে। খেলটো ভালেই হৈছে ন বাবা, এনেকৈ আহে বাৰু, কিন্তু পিছত কিনো হ'ব, খেলাৰ পিছত আকৌ বলটো ৰছীডাল ছিগি থাকিলে। ইফালে হেল্ল' এতিয়া ক'ত যোৱা? বাই বাই। আকৌ খেলা। খেলি কৰি আহি দুয়োটাই পঢ়াত লাগিছে আৰু দেহাৰ কাৰণে মই অলপ খোৱা বস্তু বনাইছোঁ। বোপাই নাখায় বাৰু, অলপ বনাইছোঁ দেহাৰ কাৰণে। আৰু মই অকণমান লৈছোঁ খাবলৈ। এফালে জলকীয়াকেইটাও ভিজাই দিছোঁ, চাটনি আচাৰ বনাব লাগিব। আৰু মই ধূপ চাকি জ্বলাই লৈ দুয়োটাই ওচৰত এপাক আহিছোঁ। ভাত বনাব যোৱাৰ আগতে সিহঁতক চাই যাওঁ বোলো এপাক। মানে বোপাই ধুনীয়াকৈ পঢ়ি আছে। তাৰপিছত আকৌ বাইকৰ ওচৰতো গ'লোঁ এপাক। আমাৰ দেহাও এইফালে ধুনীয়াকৈ পঢ়ি আছে দেই। এইজনী আমাৰ দেহা। এতিয়া দুয়োটাই পঢ়ি আছে ধুনীয়াকৈ। মই এতিয়া ডাইৰেক্ট পাকঘৰত যাওঁ। আকৌ মানে ভোট জলকীয়া অলপ বান্ধি থৈ দিছিলোঁ যে তেতিয়া ভোট জলকীয়াখিনি আচাৰ বনাব লাগিব, গতিকে কাপোৰ চাপোৰ সলাই লৈ মই পাকঘৰত যাওঁ। কেৰাহীটো পাতি দিলোঁ, এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। মানে জলকীয়া আনিছিলোঁ কেইটামান, কিন্তু 3টা বেয়া হৈ গ'ল, গতিকে অকণমানহে হ'ব। এতিয়া মোক বেয়া জলকীয়া দি পঠিয়াইছে, এইটো হাঁহি জেগাতে। বেয়া জলকীয়া নহয়, মানে কালি আনিলোঁ যে মই, কালি বনাব নোৱাৰিলোঁ। থৈ দিয়াৰ কাৰণে 3টা জলকীয়া বেয়া হৈ গ'ল ন ধুনু, হয়নে নহয়? তেল দি দিছোঁ ধুনীয়াকৈ। তেলখিনি ধুনীয়াকৈ গৰম কৰি ল'লোঁ, দেখিছে। এতিয়া তাতে মই কেইটামান দি দিম, 5 ফুৰন দি দিম এইকেইটা।
পাঁচফোৰণকেইটা দিলে মানে গোন্ধটো ভাল লাগে। অকণমান হালধি দিম, এইখিনি দিছোঁ অলপ দি দিওঁ নিমখটো, তেতিয়াহে খাবলৈ ভাল হ'ব। তাৰপিছত আৰু অকণমান দিম, মই বস্তু এটা দিম, বস্তুটো হৈছে অকণমান ৰেড চিলি দি দিম, তেতিয়া মানে ভাল লাগে। এইখিনিয়ে জলকীয়া আচাৰটো মই ভোট জলকীয়া মানে আচাৰ নহয়, এনেকৈ মই থৈ দিওঁ, তেতিয়া অলপ দিনলৈ খাই থাকিব পাৰিম আৰু। দি দিছোঁ এতিয়া অকণমান সময় এনেকৈ লৰাই দিম, দি পিনে লগতে ঢাকি থৈ দিম, নহ'লে মানে ইমান নাকত ধৰিব নহয়। মুখখন ঢাকনিয়ে মই ঢাকি থৈ দিম, তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ চিচা টেমাটোত ভৰাই থৈ দিম। আহি গ'ল, মই আচাৰ বনাই থকা গম পাই দুইটাই চাবলৈ আহিছে। ভোট জলকীয়া আছে ন, এইটো এনেকৈ ঢাকি থৈ দিছোঁ, নহ'লে বহুত নাকত ধৰিব। মানে যিহেতু এতিয়া ঠাণ্ডা দিনৰ ৰ'দ একদম মানে হেৰি হয়, সোনকালে নাইকিয়া হৈ যায় ৰ'দটো, দুইটা ৰৈ আছে। তাৰপিছত সেইকাৰণে মানে মই এতিয়া চাকি তাকি জ্বলাই লৈ আচাৰখিনি বনালোঁ। তাৰপিছত আৰু আমলখি আছিলে, আমলখিখিনিও এনেকৈ নিমখ দি বইল কৰি থৈ দিছোঁ, কাৰণে তেতিয়া ৰাতিপুৱা সোনকালে ৰ'দত দিব পাৰিম। নাকত ধৰিছে। এতিয়া আমাৰ বাবা আহিলে, বাবা ভিডিঅ'টো এইখিনিতে সামৰি দিওঁ ন, মানে কাইলৈৰ পৰা এতিয়া ভাত চাত বনাওঁ। বোপাহঁতে পঢ়ি আছে, ভাত বনাই লৈ খাব, কাইলৈ স্কুল আছে। বাই বাই।